দুটা চকু অন্ধ এগৰাকী কুৰাণৰ হাফিজ। কিদৰে সম্ভৱ দুটা চকু অন্ধ হোৱাৰ পিছতো তেওঁ সম্পূৰ্ণ কুৰাণৰ হাফিজ। হাফিজগৰাকীৰ কণ্ঠত কুৰাণ তিলাৱত শুনিলে আপুনিও মুগ্ধ হৈ পৰিব। হাফিজগৰাকীৰ দুয়োটা চকু বিশেষভাৱে সক্ষম হ'লেও তেওঁৰ আছে সুমধুৰ কণ্ঠ। হাফিজগৰাকীৰ নাম ৰাকিবুল ইছলাম। চাইলাবাৰী দাৰুল উলম ইছলামিয়া মাদ্ৰাছাৰ ছাত্ৰ ৰাকিবুল ইছলাম। যিমান সম্ভৱ ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাকিবুল ইছলামক আগুৱাই যোৱাত সহায় কৰিব। লগতে চাইলাবাৰী দাৰুল উলম ইছলামিয়া মাদ্ৰাছাৰ কাৰণে যদি কোনোবাই দান বৰঙণি আগবঢ়াব বিচাৰে তেন্তে 6000150161 এই ফোনপে নম্বৰত দিব পাৰে। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الرحمن علم القرآن خلق الإنسان علمه البيان الشمس والقمر بحسبان والنجم والشجر يسجدان والسماء رفعها ووضع الميزان ألا تطغوا في الميزان وأقيموا الوزن بالقسط ولا تخسروا الميزان والأرض وضعها للأنام فيها فاكهة والنخل ذات الأكمام والحب ذو العصف والريحان فبأي آلاء ربكما تكذبان صدق الله العظيم.